দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অসমীয়া বিষয়টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ প্ৰণয় দত্তৰ লেখা ইণ্টাৰনেটৰ তিতা মিঠা। প্ৰথমে আমি লেখকৰ বিষয়ে চমুকৈ জানি লওঁ। ডক্টৰ প্ৰণয় দত্ত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকনলজি বিভাগৰ অধ্যাপিকা। তেওঁ 1970 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থানেৰে স্নাতক আৰু একেখন মহাবিদ্যালয়ৰ পৰাই প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ঊনৈছশ 1977 চনত অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে। 1987 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত PhD ডিগ্ৰী লাভ কৰে। ডক্টৰ দত্তৰ বহুসংখ্যক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। এতিয়া আমি আহোঁ ইণ্টাৰনেটৰ তিতা মিঠা এই পাত্ৰীলৈ। ভিডিঅ'টিত পাত্ৰীৰ মূল কথাখিনি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। আনহাতে ইয়াত চিত্ৰৰ সহায়ত কাহিনীটি ব্যাখ্যা কৰিবলৈ প্ৰয়াস কৰা হৈছে। কুঁৱলীৰ আজি উল্লাসে হিয়ানত ধৰা হৈছে, কিয়নো দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে তাইৰ এই পুৰস্কাৰ। তাইৰ বাবে তাতোতকৈ হেঁপাহৰ বতৰাটো হ'ল কম্পিউটাৰটো হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব। দেউতাকে মাকক কোৱা কথাখিনি তাই শুনি পালে। তাই পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেই আশাৰে এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, কিন্তু নেটৰ সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়ে ক'ব পাৰি। তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছিল। ইয়াকে চমুকৈ নেট বুলি কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰ এক নেটৱৰ্ক। সহজভাৱে ক'বলৈ গ'লে এখন নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট। যথাসময়ত কুঁৱলীৰ সপোন বাস্তৱ ৰূপ পালে। তাই দেউতাকৰ পৰা ইণ্টাৰনেট সংলগ্ন এটি কম্পিউটাৰ উপহাৰ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদ্গ্ৰীৱ হৈ পৰিল। তাই ভাৱনাৰ সাগৰখনৰ বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাইৰ মনটো যেন থৌকি বাথৌ হ'ল। কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব। ঠিক যেন জোনাক নিশা আকাশৰ তৰাকণি আইতাৰ কোলাত মূৰ থৈ শুনা সেই সাধু কথাটি। এজনী ৰাজকুমাৰীৰ এখন যাদুত থকা আইনা আছিল, যিকোনো প্ৰশ্ন কৰিলেই নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটৰ সঘনাই ব্যৱহৃত থকা www নো কি জানিবলৈ তাই গুগলত সন্ধান কৰিলে। লগে লগে উত্তৰ আহিল 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকা তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱীৰ বিখ্যাত গৱেষণা কেন্দ্ৰ CERN, ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ চমুকৈ CERN-ত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটো বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন ভিডিঅ' তথ্যপাতিৰ সাময়িক ভাণ্ডাৰ হৈছে ৱেব।
ইয়াৰ উপৰি ইণ্টাৰনেটৰ সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়েও তাই পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰি ল'লে। কুঁৱলীৰ অন্তৰংগ বান্ধৱী চেভৰন। বৰ্তমান দেউতাকৰ চাকৰি সূত্ৰে তাই মস্কোত পঢ়িবলৈ গৈছে। সেয়ে কুঁৱলীয়ে ভাবিলে তাইলৈকে ইমেইল শুভাৰম্ভ কৰা যাওক। ভবামতে কাম। নিমিষতে তাই বান্ধৱীৰ পৰাও সঁহাৰি পালে। য'ত আছে বন্ধত মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতা বৰ্ণনা। এই বিৱৰণে কুঁৱলীৰ বাৰুকৈ মোহিত কৰিলে। তাই উপলব্ধি কৰিলে ইমেইলৰ যোগেদি দেখোন বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদটুকু লাভ কৰিব পাৰি। ইমেইলৰ সোৱাদত কুঁৱলী ইমান অভিভূত হ'ল যে ভিডিঅ' কলিং সোৱাদ ল'বলৈ তাই উৎক্ষিপ্ত হৈ পৰিল। সঁচাকৈ ভিডিঅ' কলিং উপভোগ কৰি তাইৰ এনে অনুভৱ হ'ল যেন মুখামুখিকৈ বহিয়ে কাৰোবাৰ লগত কথা পাতি আছে। ইণ্টাৰনেটৰ কুঁৱলীক মন মগজু সম্পূৰ্ণ অধিকাৰ ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ সময়ত তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া শুনা সমাপ্ত কৰি অলপ মনোৰঞ্জনৰ আমেজ লয়। নীতি শিক্ষা থকা পুৰণি চিনেমা, সু গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰি তাইৰ মনটো প্ৰফুল্লিত কৰি ৰাখে। কুঁৱলীৰ মাক দেউতাকে সিদ্ধান্ত ল'লে পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব। কেনেকৈ যাব, ক'ত থাকিব, কি স্থান দৰ্শন কৰিব তাকে গুণাগোঠা কৰি মাকৰ চিন্তাক পাৰাপাৰ নাই। দেউতাকেতো খোলাখুলিকৈ কৈয়ে পেলালে অফিচৰ এটা কামৰ হেঁচাত টিকট কটা, হোটেল ঠিক কৰা, কোন স্থানলৈ যাব এইবোৰ ভাবিবলৈ তেওঁৰ সময় নাই। কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰি দিলে। তোমালোকে একো চিন্তা কৰিব নালাগে, এই সমস্ত দায়িত্ব মোৰ। কম্পিউটাৰটো এনেই সজাবলৈ থৈছোঁ নেকি? ইণ্টাৰনেটৰে কুঁৱলীয়ে টিকট কাটিলে। বিচাৰি বিচাৰি দামে কামে সামঞ্জস্য থকা পচন্দৰ হোটেলো বন্দবস্ত কৰিলে। আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটো মাকক দেখুৱালে। লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও বুকিঙৰ যোগেদি জমা দিলে। ভ্ৰমণৰ প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়ি থাকোঁতে হঠাৎ ঘটিল নহয় এটা ঘটনাটো। হোটেলৰ পৰা কিবা চিঠি পত্ৰ আহিছে নেকি বুজ ল'বলৈ কুঁৱলীয়ে কম্পিউটাৰটো অন কৰিলে। পিছে কাৰ্যক্ষম কৰিব নোৱাৰিলে, অৰ্থাৎ ভাইৰাছ সোমাল। ভাইৰাছ শব্দটো শুনিয়ে ভাইক নিয়ৰে আকৌ অসুখৰ ভাইৰাছ বুলি ভাবি ল'লে। সেয়েহে কুঁৱলীয়ে তাইৰ আগত সৰু সুৰা বক্তৃতা এটাই দিব লগা হ'ল। বুজিছা নিয়ৰ, ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চিজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰিকজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। নিয়ৰৰ কথাখিনি বুজাই কুঁৱলী ততাতৈয়াকৈ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ বিভাগত গৱেষণা কৰি থকা শাবনা বাইদেউৰ ওচৰ পালেগৈ। বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰ এটা কুঁৱলীৰ কম্পিউটাৰতে অন্তৰ্ভুক্ত কৰি বিপদমুক্ত কৰিলে। ধীৰে ধীৰে কুঁৱলীয়ে নেটৰ ৰঙীন জগতখনৰ ভিতৰত সোমাই পৰিল।
তাই যেন কম্পিউটাৰটোৰ লগত আঠা লাগিহে ধৰিলে। স্কুললৈ সাজু হোৱাৰ আগলৈকে আৰু স্কুলৰ পৰা আহিয়ে মুখ হাত ধুই নাকে মুখে কিবা অকণ বুজিয়েই ইণ্টাৰনেট খুলি লয়। মাজতে মাত্ৰ স্কুলৰ পৰা কৰিবলৈ দিয়া গৃহকৰ্মখিনি কৰি লৈ পুনৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগলৈকে বা কেতিয়াবা তাৰ পিছতো তাই ইণ্টাৰনেটক লৈ ব্যস্ত হৈ পৰে। মাকৰ শাক বচনলৈ তাই কাণ হাৰেই নকৰা হ'ল। তাইৰ বান্ধৱী এজনী ইণ্টাৰনেট সংলগ্ন মোবাইলো আছে, গতিকে স্কুলতো এতিয়া সময় সুবিধা বুজি নেটৰ সোৱাদ ল'বলৈ কৃপণালি নকৰে। বান্ধৱীজনীয়ে মোবাইলত ফেচবুক, হোৱাটছআপ আদিও ব্যৱহাৰ কৰে। বান্ধৱীজনীলৈ হোৱাটছআপৰ জৰিয়তে অহা বিভিন্ন ধৰণৰ মেছেজবোৰৰ মাজত সিহঁতে ব্যস্ত হৈ থাকে। বান্ধৱীজনীয়ে হেনো স্কুললৈ আহোঁতে যাওঁতেও গাড়ীটো মোবাইল ব্যৱহাৰ কৰে। আনকি ফুৰিবলৈ গ'লে বা সমনীয় লোক বা আলহী অতিথিৰ সন্মুখতো, বিবাহ উৎসৱ অনুষ্ঠানৰ সকলো ঠাইতে হাতত মোবাইল লৈ ইণ্টাৰনেটত ব্যস্ত থাকে। চৌপাশৰ পৰিৱেশলৈ কোনো ভ্ৰূক্ষেপ নাই। মাজে মাজে কাণত হেডফোন লগাই গান বা চিনেমাৰ ৰঙীন পৃথিৱীত মজগুল হৈ থাকে। এটা কথাই কুঁৱলীৰ মনত শংকা, তাইৰ বান্ধৱীজনীৰ ভায়েক পলে হেনো ইণ্টাৰনেটত ইমানেই ব্যস্ত হৈ থাকিবলৈ ধৰিলে, গেম খেলিবলৈ ধৰিলে, তাৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি আহিছে। সুবিধা পালে স্কুল ক্ষতি কৰি দিনৰ দিনটো মোবাইলত ব্যস্ত হৈ থকাৰ বিনিময়ত সৰুতে পঢ়া শুনাক বেছ নাম কৰা পলে হেনো এইবাৰ 6 মাহিলী পৰীক্ষাটো কেইবাটাও বিষয়ত বেয়া কৰিছে। কুঁৱলীৰ মনটো বিষাদগ্ৰস্ত হ'ল। লাহে লাহে কুঁৱলীয়ে ধাৰণা হৈছে তাইও যেন পৰিয়ালৰ আপোনজন, ওচৰ চুবুৰীয়া মানুহ সকলোৰে পৰা ক্ৰমাৎ আঁতৰি আহিছে। সিদিনা পৰিয়ালসহ অতুল মামা আহোঁতে তাই দেখোন মাত সাৰ দিবলৈকো নগ'ল। ওচৰৰে বিয়া বাৰলৈ যোৱাৰ নামেই নোলোৱা হ'ল। ৰাস্তাই ঘাটে দেখোন সমনীয়া আৰু বয়োজ্যেষ্ঠজনৰ প্ৰতি সামান্য সৌজন্যবোধো দেখুৱাবলৈ পাহৰি গ'ল। কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনতে অবিৰাম উটি ভাহি ফুৰা হ'ল। তাই দেখোন দৈনন্দিন জীৱনৰ আৱশ্যকীয় সকলো দিশতে সম্পূৰ্ণ আনমনা হৈ পৰিল। ঘৰুৱা কাম বন তথা অন্যান্য দায়িত্বৰ প্ৰতি উদাসীন হৈ কেৱল মাথো কম্পিউটাৰতে সন্মুখত বহি থকা হ'ল। এলাহভাৱে ক্ৰমে বেছি হ'বলৈ ধৰিলে। মূৰটো অনবৰতে বিষাই থকা হ'ল। এয়ে তাইৰ পঢ়া শুনাটো ব্যাঘাত জনোৱালে। বাহিৰা কিতাপ পত্ৰ, আলোচনী, বাতৰি কাকতৰ লগত সম্বন্ধই নোহোৱা হৈ পৰিল। নেটত পোৱা কিছুমান তথ্যত বিসংগতি ধৰা পেলালে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীও। তদুপৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কিছুমান খবৰে উৰা বাতৰি ৰূপ লৈ সমাজখনৰ ক্ষতি কৰাৰ কথাও স্কুলৰ ময়ূৰী বাইদেৱে সিদিনা সিহঁতক বুজাই দিলে। কথাবোৰ ভাবি গুণি কুঁৱলীৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল। দিনক দিনে বাঢ়ি অহা ইণ্টাৰনেটৰ প্ৰতি আসক্তি থকা মনৰ পৰিৱৰ্তনৰ কথা ক'বলৈ তাই পুনৰ চাবনা বাইদেউৰ ওচৰলৈ ঢাপলি মেলিলে। চাবনা বাইদেৱে তাইৰ কথাবোৰ মনোযোগে শুনি মিঠা হাঁহি এটাৰে তাইক ক'বলৈ ধৰিলে। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ জানো অস্তিত্ব থাকিলহেঁতেন। ইয়াৰ বিপৰীত ছবিখন আকৌ এনে। সূৰ্যৰ উৎকট তাপত জকালি আমি দেখোন বাটলৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতিকাও মৃত্যুমুখত পৰে। কিন্তু সেইবুলি আমি জানো সূৰ্যৰ শক্তিক উপেক্ষা কৰিব লাগে? উৎকট গৰমৰ পৰা
পৰিত্ৰাণ পাবলৈ আমি সামৰ্থ্য অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলেই হ'ল। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ পথেৰে আগবঢ়াই নিয়াত সপোন ৰচিব পাৰে। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই লক্ষ্যত পূৰ্ণ মাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। স্বপ্না বাইদেৱে লগতে ক'লে যে তোমালোকৰ মোবাইলত থকা হোৱাটছআপ, টুইটাৰ, ইউটিউব, ফেচবুক আদিৰ দ্বাৰা বহুতো মিছা বাতৰি প্ৰচাৰিত হয়। এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে। গতিকে কিবা এটা পালেই সেয়া বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ যাৰে তাৰে মোবাইলে পঠিয়াই নিদিবা। এই দিশত পূৰা মাত্ৰাই সচেতন হ'বা। অনুশোচনা ভৰা তথা আত্ম উপলব্ধি ভৰা মন লৈ কুঁৱলী স্বপ্না বাইদেউৰ ঘৰৰ পৰা উভতি আহিলে। বাটে বাটে তাই ভাবি আহিলে এতিয়াৰ পৰা ইণ্টাৰনেটৰ সুবিধা তাই পঢ়া শুনা, খেলা ধূলা তথা মাক দেউতাকে ন্যস্ত কৰা সকলো ধৰণৰ দায়িত্ব সামৰিহে গ্ৰহণ কৰিব। মাক দেউতাকে অনুমতি নিদিয়া কোনো ধৰণৰ কাৰ্যক্ৰম ইণ্টাৰনেটত আৰু উপভোগ নকৰে। তদুপৰি ইণ্টাৰনেটৰ ব্যৱহাৰ যাতে সমনীয়া তথা বয়োজ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববোধ তিলমানো হ্ৰাস নকৰে তাৰ প্ৰতি সচেতন হ'বলৈ তাই দৃঢ় প্ৰতিজ্ঞ হ'ল। কুঁৱলীৰ দৃঢ় বিশ্বাস এই প্ৰতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাই জ্ঞানৰ পৰিধিয়ে আকাশ স্পৰ্শ, লগতে সমাজৰ প্ৰতিও তাইৰ দায়বদ্ধতা অক্ষুণ্ণ থাকিব। এই অনাবিল অভিজ্ঞতা থকা উপলব্ধি সকলো বন্ধু বান্ধৱীক জনাবলৈ তাই উদ্গ্ৰীৱ হৈ পৰিল। সেয়ে ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰৰ উপহাৰ পোৱাৰ দিন ধৰি হোৱা তাইৰ অভিজ্ঞতাসমূহ পুংখানুপুংখৰূপে বৰ্ণনা কৰি কুঁৱলীয়ে সকলো বন্ধু বান্ধৱীলৈ ইমেইল কৰিলে। এটা অতি আশা ভৰা মন। তাই আশা কৰিলে তাই চিনাকি অচিনাকি সকলোৱে এহাতে ইণ্টাৰনেটৰ শেৱালি সুবাহেৰে মন প্ৰাণ পুলকিত কৰক, আনহাতে ইণ্টাৰনেটৰ কুপ্ৰভাৱৰ কেঁকুৰাৰ পৰা মুক্ত হৈ থাকক। এয়ে হ'ল ইণ্টাৰনেটৰ তিতা মিঠা পাত্ৰীৰ মূল কথাখিনি। আশা ৰাখিলোঁ তোমালোকে ভিডিঅ'টিৰ পৰা পাত্ৰীৰ কিছু কথা হৃদয়ংগম কৰিবলৈ সক্ষম হৈছা। ভিডিঅ'টি চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনালোঁ।